তো হেল্ল' গাইজ গোৱাত যাবৰ কাৰণে পূৰা ৰেডি আৰু মোৰ মাতটো অলপ সেই ভাঙি আছে মানে চ' চৰ্দিও লাগি আছে চ' একো নাই বাৰু তো এতিয়া গাড়ী আছে 8টা বজাত চ' পূৰা ৰেডি হৈছোঁ আৰু মোৰ লগত যাব ইণ্টাৰভিউ আছে আৰু দাদাজন আছে ত' এয়া পূৰা পেকিং চেকিং কৰি ল'লোঁ এইটো মোৰ বেগ এয়া তো আৰু এই ভাই আছে পূৰা কেনে ভাই মজা নে মজা ভাল লাগি আছে আৰু পূৰা মজা চ' বলক আৰু চাই থাকিব আপোনালোকে কেনেকৈ যাওক তো গাইজ গোৱাত যাব পূৰা ওলালোঁ আৰু আছে ভাই পূৰা ভাল লাগি আছে নে পূৰা একদম মজা কেনে লাগি আছে একদম মজা ন চ' বলক তো এইফালে আমাৰ বাছখন আহিব চ' তালৈকে যাওঁ আৰু এতিয়া চ' বলক আহি পাইছে চাই আছোঁ বাপৰে বা কি ডাঙৰ বাছ আৰু ৰাতিটো যাব লাগিব আৰু একদম এই টিকেটটো ওলা हाँ 3 सीट चलो পিছফালে আছে ন তো বাছত আহি গ'লো আমি এতিয়া একদম পিছে ন বাছত সোমালোঁ এতিয়া আৰু আমাৰ চিটকেইটা দেখাই দি আছোঁ আপোনালোকক তো ৰাতিটো যাব লাগিব আৰু একদম পূৰা গোৱা পাম আৰু বলক কাপোৰ চাপোৰ দিছে ঠাণ্ডা লাগিলে মানে এ চি আছে ন এইবিলাক আছে পূৰা চ' এইফালে বাহিৰৰ ফালে আৰু গাইছ এতিয়া পূৰা আমি শুই ল'ম আৰু ধুনীয়াকৈ আৰু এইফালে ভাই আছে ভাই ৰাতিপুৱা লগ পাম আৰু এয়া আছে মোৰ লগত কেনেকুৱা মজা ন এইফালে পূৰা ভিউ চাই যাব পাৰি চ' এতিয়া শুই যাওঁ একদম ৰাতিপুৱা লগ পাম আপোনালোকক বাই বাই এই ৰ'ব শুই যোৱা নাই মানে একো খোৱা নাছিলোঁ ন সেইটো কাৰণে বাছখন 1টা বজাত ৰখিলে কিবা এটা খাই লওঁ এতিয়া পূৰা ভোক লাগিছে গাইজ আমি এতিয়া কিবা খাবৰ কাৰণে ৰখিলোঁ আৰু ইয়াত যে ইমান ঠাণ্ডা লাগিছে ন আৰু গৰম কাপোৰ নানিলোঁ ত' ইয়াত আহি দিছে বাবাটো তো খোৱা লোৱা হৈ গ'ল পূৰা একদম আকৌ পুনৰ যাত্ৰা আৰম্ভ মিনিমাম আমি 100 কিলোমিটাৰমান আহিলোঁ আৰু 400-500মান যাব লাগিব আৰু ৰাতিটো চ' একদম ৰাতিপুৱা লগ পাই আছোঁ আপোনালোকক তো একদম ৰাতিপুৱা এই ৰাস্তা চাওক হেৰাইছ বাপৰে বাপ তো এইখন বাছ চাওক একদম কি শ্ল' যাই আছে একদম এইখন বাছ আমাৰ এতিয়া কিবা এটা খাবৰ কাৰণে সোমালোঁ তো এইখন হোটেলতে কিবা এটা খাই ল'লোঁ ৰাতিপুৱা আৰু ৰাস্তা কি ৰাস্তা বে মানে ভয় লাগি যায় মানে একদম পাহাৰৰ কিনাৰে
আহিছোঁ আৰু কিবাকৈ আৰু তো ব'লক যাওঁ ব'ল ব'ল সুরেশ ভাই আৰু কিবা খাই এতিয়া বাছত যাত্ৰা কৰি আছোঁ বৰ্তমান আৰু 2 ঘণ্টামান পিছত পাই যাম বুলি কৈছে দেখোন গোৱা কি হয় চাওঁ লাহে লাহে গৈ আছে আৰু এইবিলাক পাহাৰৰ ৰাস্তা বেয়া ন সেইটো কাৰণে তাই ঠিকে আছে ন একদম মজা অঁ আৰু 2 ঘণ্টাৰ পিছত পাই যাম ন 2-3 ঘণ্টা আৰু 2-3 ঘণ্টা লাগি যাব আৰু তো ব'লক তো বাছৰ পৰা নুমি এতিয়া বৰ্তমান আমি এতিয়া বাছ হোটেল চোটেল চাব লাগিব তাৰপিছত এইখন যাওঁ আৰু এতিয়া আমি বৰ্তমান তো নামি এইবিলাক অলপ খাই দিওঁ খাই কিনে আৰু ৰুম চুম লৈ একদম ৰুমত লগ পাই আছোঁ আপোনালোকক নেকি তো গাইছ আমি ৰুম পালোঁ এতিয়া ৰুম পাই ইয়াত অলপ ৰেষ্ট ল'ম বহুত ভাগৰ লাগিছে না চ' তাৰপিছত আৰু নেক্সট আপোনালোকে গোৱাৰ পৰা পূৰা ভিডিঅ' পাব তো এইটো ভিডিঅ' এইখিনিতে এৰিছোঁ তো বাই বাই